অহা 2 নৱেম্বৰৰ দিনা একে সময়তে একেলগে আমি অসমৰ 119খন চাহ বাগিচাত আমি একোখনকৈ হাইস্কুলৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিম আৰু লোক নিৰ্মাণ বিভাগে এপ্ৰিলৰ আগতেই এই গোটেই কেইখন হাইস্কুলৰ নিৰ্মাণৰ কাম সমাপন কৰিব তেনেকুৱা এক লক্ষ্য বান্ধি আমি নৱেম্বৰৰ পৰা সেই কৰ্মযজ্ঞত আমি নিজকে লিপ্ত কৰিম ডিফুট মেডিকেল কলেজৰ এইবাৰ এডমিশন হ'ব আৰু লখিমপুৰৰো মেডিকেল কলেজ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কামৰ শুভাৰম্ভ কৰিছিল তেখেতৰ হাতেৰে আমি লখিমপুৰৰ মেডিকেল কলেজো ডিসেম্বৰ মাহত ৰাইজৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো আজি অসমত আজি দিনটোত 16খনকৈ ক্যান্সাৰ হস্পিটাল